নমস্কাৰ। আহকচোন আজি টোপনি আৰু সপোনৰ ৰহস্যময় জগতখনত কিছু সময়ৰ বাবে অকণমান একেলগে বিচৰণ কৰোঁ। আমাৰে মইনা শুবয়ে, বাৰীতে বগৰী ৰুব, বাৰীৰে বগৰী পকি সৰিব, মাইনাই বুটলি খাব। কেঁচুৱাইটিক আল ফুলে কোলাত লৈ মাক, দেউতাক, আইতাক বা পৰিয়ালৰ লোকসকলে টোপনি নিয়াবলৈ কৰা এয়া এক সুন্দৰ প্ৰচেষ্টা। আচলতে খোৱাৰ লগতে সময়মতে টোপনি গলে কেঁচুৱাই আমনি নকৰে। জন্মৰ পৰা 3 মাহলৈকে কেঁচুৱাইটিক প্ৰায় 18 ঘণ্টা সময়ৰ প্ৰয়োজন। 18 ঘণ্টা টোপনিয়ে কেঁচুৱাটিক সতেজ কৰি ৰাখে। 4 মাহৰ পৰা 12 মাহ পৰ্যন্ত কেঁচুৱাইটিক প্ৰায় 12 ঘণ্টাৰ পৰা 16 ঘণ্টা সময় টোপনিৰ প্ৰয়োজন। 1 বছৰৰ পৰা 2 বছৰ, 3 বছৰৰ পৰা 6 বছৰ এনেকে বিভিন্ন সময়ত টোপনিৰ মাত্ৰা সাধাৰণতে কমি আহে। কিশোৰ-কিশোৰীহঁতক 9 ঘণ্টাৰ পৰা 12 ঘণ্টা সময়ৰ প্ৰয়োজন। যুৱক-যুৱতীসকলক 8 ঘণ্টাৰ পৰা 10 ঘণ্টাৰ প্ৰয়োজন। আৰু প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত কিছু কম পৰিমাণৰ সময়ৰ টোপনিৰ প্ৰয়োজন হৈ পৰে। আৰু 50 বছৰৰ ঊৰ্ধ্বত সাধাৰণতে মানুহৰ টোপনি কমি যায়। অকল কেঁচুৱাই কিয়, স্তন্যপ্ৰায়ী সকলো জীৱ-জন্তু, চৰাই-চিৰিকটি, সৰীসৃপ এই সকলোকে পৰিমিত টোপনিৰ প্ৰয়োজন। পৰিমিত টোপনিয়ে মানুহ এজনক সতেজ কৰে আৰু সতেজ কৰাৰ লগে লগে তেওঁ ভৱিষ্যতৰ কাৰ্যক্ৰমণিকাৰ কাৰণে সুন্দৰভাৱে প্ৰস্তুত হ'ব পাৰে। স্বাস্থ্যৰ লগত টোপনিৰ সম্পৰ্ক কি? এই সম্পৰ্কে বিভিন্ন গৱেষণা চলি আছে। অধিক টোপনি বা কম টোপনি এই দুয়োটাই কিন্তু বিভিন্ন ধৰণৰ উপসৰ্গৰ সৃষ্টি কৰে। তাৰ ভিতৰতে নাম লৈছো মধুমেহ বা ডায়েবেটিছ, হৃদপিণ্ডজনিত সমস্যা আৰু মেদবহুলতা। বৰ্তমান সময়ত মেদবহুলতা এক যথেষ্ট চিন্তাজনিত কাৰক হৈ পৰিছে। সাধাৰণতে কি হয়, টোপনি কমাৰ লগে লগে বা সাৰে থকা সময়খিনিত আমাৰ এইটো স্বাভাৱিক প্ৰৱণতা যে মুখখনত কিবা লৈ থাকিবৰ মন যায়, চুবাই থাকিবলৈ মন যায়। সেইকাৰণেই কোৱা হয় যে জিভাখনেই যত পুতৰ ঘাই। জিভাখন নিয়ন্ত্ৰণ কৰিব পাৰিলে মানুহ বহুত অসুখ বিসুখৰ পৰা ৰক্ষা পৰে। আৰু যিমানে সাৰে থকা হয় ভোকৰ পৰিমাণ বৃদ্ধি হ'বই। কিন্তু টোপনি কম হোৱাৰ লগে লগে ব্যায়াম কৰিবলৈ মন নোযোৱা হয়। আৰু ব্যায়াম নকৰিলে কেলৰি দহন হ'ব কেনেকৈ? অথচ টোপনিৰ মানুহৰ কিছুমান প্ৰয়োজনীয় হৰমন যেনে ভোক আৰু ক্ষুধা নিয়ন্ত্ৰণ কৰা হৰমন ঘ্ৰেলিন, লেপটিন আদি নিঃসৰণ হয় আৰু তাৰ ফলত ভোক বহুত পৰিমাণে নিয়ন্ত্ৰণ হৈ থাকে। এক কথাত ক'বলৈ গ'লে আমাক সুস্থ আৰু সতেজ কৰি ৰখাত টোপনিয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। গৱেষণালব্ধ ফলাফলৰ পৰা দেখা গৈছে যে মানুহ আৰু অন্যান্য স্তন্যপ্ৰায়ী জীৱৰ ক্ষেত্ৰত টোপনিৰ কেইটামান বিশেষ স্তৰ আছে। সেইকেইটা হৈছে NREM আৰু REM। NREM হ'ল নন ৰেপিড আই মুভমেণ্ট আৰু REM হ'ল ৰেপিড আই মুভমেণ্ট। সাধাৰণতে প্ৰতি 1.5 ঘণ্টাৰ অন্তৰে অন্তৰে টোপনিৰ এটা স্তৰৰ পৰা আন এটা স্তৰলৈ মানুহে গতি কৰে। প্ৰথম স্তৰটোৱে হ'ল NREM। এই সময়ত মানুহৰ মানসিক অৱস্থা যথেষ্ট সন্তুলিত অৱস্থাত থাকে। জগাই দিলেও তেওঁ ঘপককে সাৰ পায়। এই সময়ত মানুহে সাধাৰণতে সপোন নেদেখে। আপোনালোকে নিশ্চয় শুনিছে যে কিছুমান মানুহে টোপনিতে খোজকাঢ়ে।
30 ছেকেণ্ডৰ পৰা 30 মিনিট পৰ্যন্ত মানুহে টোপনিত খোজ কঢ়াৰ উদাহৰণ আছে। আৰু আমোদজনক কথা হ'ল যে পিছৰ সময়ছোৱাত তেওঁ যেতিয়া জাগ্ৰত অৱস্থালৈ আহে তেতিয়া কিন্তু তেওঁ সেই টোপনিত খোজ কঢ়াৰ কথা মনত ৰাখিব নোৱাৰে। আৰু এই টোপনিতে খোজ কঢ়াৰ যিটো প্ৰক্ৰিয়া সেইটো কিন্তু বংশানুক্ৰমণিক বুলি ঠাৱৰ কৰা হৈছে। টোপনিত আমি সপোন দেখো, আমি সকলোৱে এয়া নিশ্চয় অভিজ্ঞতা আমাৰ সকলোৰে আছে। REM টোপনি অৰ্থাৎ ৰেপিড আই মুভমেণ্টত মানুহৰ স্নায়ু ক্ৰিয়াবোৰ খৰতকীয়া হয় আৰু সেই সময়তে মানুহে সপোন দেখে। সাধাৰণতে সপোন দেখা মানুহজনৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে। অৱশ্যে লুচিড এয়া এক ধৰণৰ সপোন, এই সপোনৰ কথা সুকীয়া। এনে ক্ষেত্ৰত ব্যক্তিজন সচেতন হৈ থাকে আৰু যিবোৰ সপোন দেখে সেয়া ফটফটীয়াকৈ দৃশ্যমান হয়। গ্ৰীক দাৰ্শনিক এৰিষ্টটলে মন কৰিছিল যে সপোনতো কিছুমান মানুহৰ এক ধৰণৰ সজাগতা থাকে, যাৰ ফলত তেওঁ অনুভৱ কৰিছে যে তেওঁ সপোন দেখিছে। মোৰ ক্ষেত্ৰত কিন্তু মাজে মাজে এনেকুৱা অভিজ্ঞতা হৈ থাকে। মই ভাবো আপোনালোকৰো এনেধৰণৰ অভিজ্ঞতা হয়। সপোন দেখো আৰু মই অনুভৱ কৰো যে মই সপোন দেখিছো। এয়াও নিশ্চয় আমোদজনক কথা। সাধাৰণতে এনিশাৰ টোপনিৰ 20 পৰা 25% হ'ল NREM টোপনি, নন ৰেপিড আই মুভমেণ্ট, আৰু বাকী 75 পৰা 80% হ'ল REM টোপনি, ৰেপিড আই মুভমেণ্ট। চিগমণ্ড ফ্ৰইডে কৈছে যে আমাৰ আশা আকাংক্ষা উৎকণ্ঠাৰ অভিব্যক্তিয়ে হৈছে সপোন। এইখিনিতে আৰু এটা আমোদজনক কথা কওঁ যে 55 বয়সৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে সাধাৰণতে ক'লা বগা সপোন দেখে। আজিকালিৰ কিশোৰ কিশোৰী যুৱক যুৱতীসকল ৰঙীন টেলিভিছন চোৱাত অভ্যস্ত আৰু তেওঁলোকে ৰঙীন সপোন দেখে বুলি নিৰ্ণয় কৰা হৈছে। কিন্তু তথাপি উল্লেখ কৰো যে এই সম্পৰ্কে কিন্তু পৰীক্ষা নিৰীক্ষা চলি আছে আৰু এই মায়াময় জগতখনৰ কথা ভালদৰে গম পাবলৈ আমি এতিয়াও বহুত বাকী। অন্ধসকলে সপোন দেখে নেদেখে? এইটো এটা চিন্তনীয় প্ৰশ্ন। এই সম্পৰ্কে 19 শতিকাৰ প্ৰায় যথেষ্ট অধ্যয়ন চলি আছে, গৱেষণা চলি আছে। যিসকল জন্মান্ধ অৰ্থাৎ জন্মৰ পৰাই দৃশ্যমান পৃথিৱীখনৰ লগত কোনো সম্পৰ্ক নাই, তেওঁলোকে সপোন নেদেখে। যিসকলে 5 বছৰৰ আগতে দৃষ্টিশক্তি হেৰুৱাইছে তেওঁলোকে কাচিত সপোন দেখিব পাৰে। আনহাতে 5 বছৰৰ পৰা 7 বছৰৰ ভিতৰত বা তাতোকৈ ওপৰৰ বয়সত যিসকলে দৃষ্টি হেৰুৱাইছে তেওঁলোক দৃশ্যমান জগতখনৰ লগত পৰিচিত, সেইবাবে তেওঁলোকে সপোন দেখাৰ সম্ভাৱনা আছে। প্ৰায় 5000 বছৰ পুৰণি মেছোপটেমিয়াৰ কিছুমান সামগ্ৰীত সপোনৰ চানেকি পোৱা যায়। গ্ৰীক আৰু ৰোমানসকলে ধাৰণা কৰিছিল যে সপোন হ'ল তেওঁলোকৰ উপাস্য দেৱতাৰ দ্বাৰা প্ৰেৰিত বাৰ্তা। সপোনে ভৱিষ্যতৰ ইংগিত বহন কৰে বুলিও তেওঁলোকে ধাৰণা কৰিছিল। উপনিষদে সপোন সম্পৰ্কে 2 ধৰণৰ ধাৰণা দেখুৱাইছে। প্ৰথম, মানুহৰ ভিতৰত লুকাই থকা আবেগ আকাংক্ষাই সপোন, যিটো এতিয়া ফ্ৰইডেও কৈ গৈছে। দ্বিতীয়, সপোন দেখাৰ সময়ত আত্মাই শৰীৰ এৰি যায় আৰু আত্মাই বিচৰণ কৰা অনুসৰি ব্যক্তিজনে সপোন প্ৰত্যক্ষ কৰে। সপোনক কেন্দ্ৰ কৰি বিভিন্ন চিত্ৰশিল্প হৈছে, উপন্যাস ৰচিত হৈছে, চিনেমা নিৰ্মাণ হৈছে। তাৰ ভিতৰতে লুই কেৰলৰ এলিছ এডভেঞ্চাৰ ইন ৱণ্ডাৰলেণ্ড উল্লেখ কৰিব পাৰি। এইখন সপোন সম্পৰ্কীয় এখন অনন্য পুথি। মুঠতে সুষম আহাৰ আৰু ব্যায়ামৰ যেনেকে প্ৰয়োজন
তেনেকে মানুহৰ জীৱনত টোপনিৰ প্ৰয়োজন অতি বেছি। আমোদজনক কথা যে আমি জীৱনৰ 1/3 সময় টোপনিতে কটাও। আগতে মানুহে প্ৰকৃতিৰ লগত বাস কৰিছিল, প্ৰকৃতিৰে সহবাস কৰিছিল। প্ৰকৃতিৰ লগত সাঙুৰ খাই থকা মানুহে নিৰ্দিষ্ট সময়ত টোপনিলৈ গৈছিল, বিচনালৈ গৈছিল আৰু প্ৰকৃতিৰ নিৰ্দেশ মতে শোৱা পাতি এৰিছিল। বৰ্তমানৰ জগতখন বেলেগ। ব্যস্ত জীৱনৰ ধামখুমীয়াত মানুহে টোপনি বাদো দিবলগীয়া হৈছে। শুবলৈ যাওঁতে লেপটপ খোলাই থাকে আৰু ঘড়ীৰ এলাৰ্মেহে সাৰ পোৱাৰ নিৰ্দেশ দিয়ে, সজাগ হ'বলৈ নিৰ্দেশ দিয়ে। কিন্তু আমি মনত ৰাখিব লাগিব, এই যে জীৱনৰ 1/3 আমি টোপনিত কটাও, সেই 1/3 সময়ে কিন্তু জীৱনৰ বাকী 2/3 সময় ভালদৰে উদযাপন কৰিবলৈ আমাক সহায় কৰে। টোপনি আৰু সপোন এই সম্পৰ্কে গৱেষণা চলি আছে। ভৱিষ্যতে এই সম্পৰ্কে নিশ্চয় নতুন নতুন তথ্য আৱিষ্কাৰ হ'ব, নতুন নতুন চিন্তাৰ খোৰাক দিব। আজিলৈ ইমানতে এৰিছো, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।